নমস্কাৰ আজি মই লৈ আহিছো আপোনালোকৰ বাবে ৰাতিপুৱা পেট সাফ নোহোৱা বা কনষ্টিপেশনৰ যে সমস্যা তাৰ পৰা সকাহ পোৱাৰ উপায় তো তিনিটা মই টিপছ শেয়াৰ কৰিব বিচাৰিছো আপোনালোকৰ লগত ফাৰ্ষ্টটো হৈছে আমি ৰাতি যেটো খাম সেই খোৱাটো বেছি মছলাযুক্ত হ'ব নালাগে আৰু সেকেন্ড টিপছটো হৈছে ৰাতিপুৱা উঠি আধা ঘণ্টাৰ পৰা 1 ঘণ্টালৈকে আমি ব্যায়াম যোগা কৰিব লাগে আৰু থাৰ্ডটো হৈছে ৰাতিপুৱা খালি পেটত বাহি মুখত আধা লিটাৰৰ পৰা 1 লিটাৰ পাৰিলে তাতকে বেছি কুহুমীয়া গৰম পানী খাব লাগে আৰু খাই উঠি যি তিনিটা এক্সাৰসাইজ কৰিব লাগিব হেগেটা মই দেখাই দিছো এটো হৈছে উখালৈ দুই হাত ওপৰলে গৰু হাত আহিব উখাই দি তললে সেকেন্ডটো হৈছে দুই হাত লক কৰি ওপৰলে এবাৰ রাইট এবাৰ লেফট এবাৰ রাইট এবাৰ লেফট নাম্বার 3 টো হৈছে সাইড সাইড 1 2 1 2 1 2 1 2 এই তিনিটা টিপস আৰু এই তিনিটা এক্সারসাইজ ফলো কৰক আৰু হেপি থাকক ধন্যবাদ